Hello everyone, good evening. মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন আমাৰ বাৰ যেহেতু আজি দিন লোৱা সেইটো কাৰণে চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এটা ভাল লগা মুহূৰ্ত সেইটো কাৰণে ভাবিলোঁ কি শ্বেয়াৰ কৰি থওঁ, পাছত চাবলৈ হ'ব। এটা ভিডিঅ' এটা কৰি থওঁ, এয়া বাৰ দিন লৈছে আৰু চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ দেই। তাৰপৰা এয়া ভকতসকল আহিছে আৰু আহি পেলাই চবে বহিছে। ঘৰৰ মানুহখিনি আমাৰ চব আহিলে, আহি পেলানি তাৰপৰা এয়া বা যাব আৰু এতিয়া এয়া বা গৈছে। যিহেতু ভকতসকল আহিছে আৰু ভিনদেউহঁতৰ ঘৰৰ মানুহখিনি আহিছে, আমি ঘৰৰ মানুহখিনি আছোঁ চব। এয়া চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ। মই আজি প্ৰথম সেইখিনি নিয়ম দেখিছোঁ, আপোনালোকৰ ফালে কেনেকুৱা নিয়ম এটা কমেণ্ট কৰি জনাব। চাই যাওক এয়া এতিয়া চবেই কথা বতৰা পাতি আছে, কেনেকৈ কি হয়, কেনেকৈ দিন ল'ব পাৰি সেইখিনি আৰু চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ একেবাৰে শেষলৈকে। এয়া কথা চথা পতা হৈ আছে আৰু ডেট লোৱা হৈ গ'ল, অলৰেডি ফিক্স কৰা হৈ গ'ল ডেটটো। আপোনালোকক এতিয়া নকওঁ, পাছত যেতিয়া বিয়া হ'ব আপোনালোকক ছাছপেঞ্চত ৰাখিছোঁ, এনেকৈ পাছত গম পাব। তাৰপৰা এয়া বিয়াৰ ডেটটো যিহেতু কিবা নিয়ম আছে, এনেকৈ ফুট দিব লাগে বোলে। বা আৰু ভিনদেউ এয়া গৈছে এতিয়া নিয়ম কৰিবলৈ। চাই যাওক ভিডিঅ'টো যেতিয়া মানে এনেকৈ উৰুলি দিব এতিয়া। সঁচাকৈ বহুত বেয়া লাগে এইটো মুহূৰ্ত। ছোৱালী মানুহৰ সঁচাকৈ জীৱনটো মানে কিবা ভাবিলেই দুখ লাগে। চাই যাওক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়মবোৰ এটা কমেণ্ট কৰি জনাব। চাই যাওক কি দেখাব পাৰোঁ আগলৈ। কৰিব লৈছে যিহেতু উৰুলি দিব, এইখিনি মই ভইচ অভাৰ দিছোঁ, মানে মই ভইচ অভাৰ দিয়া নাই, ডাইৰেক্ট আপোনালোকক ভিডিঅ'টো আগবঢ়াইছোঁ। চাই যাওক ভিডিঅ'টো, চাউণ্ডটো অফ কৰি লোৱা নাই, মই ডাইৰেক্ট দেখাইছোঁ। চাই যাওক নিয়ম ভাগ কৰিব লৈছে আৰু মানে বা আৰু ভিনদেউ একেলগে যিহেতু ফুটটো দিব, তাৰপিছত উৰুলি দিব, তাৰপিছতহে আশীৰ্বাদ দিয়া পৰ্বটো আৰম্ভ হ'ব। চাই যাওক এয়া দেখিলে নহয়, উৰুলি দিলে, নিয়ম ভাগ হৈ গ'ল। এতিয়া চবৰে সেৱা ল'ব, ভকতসকলৰ চব যিমানখিনি ডাঙৰ মানুহ আছে চবৰে সেৱা ল'ব। চাই যাওক ভিডিঅ'টো। সঁচাকৈ এই মুহূৰ্তকণ বহুত দুখ লাগে, মানে মোৰে নিজৰে চকু পানী ওলাই গ'ল। যিহেতু আমাৰো এনেকুৱা দিন আহি আছে ন, মানে ভাবিলেই কিবা লাগে। চাই যাওক আৰু যিহেতু ছোৱালী মানুহ ন, এখন ঘৰলৈ যাবই লাগিব, সেইটো কাৰণে চাই যাওক। আজি এটা ভাল মুহূৰ্ত, সেইটো কাৰণে ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাই যাওক ভিডিঅ'টো। এয়া বা আৰু ভিনদেউৱে সেৱা লৈছে ভকতৰ আগত, এনেকৈ সেৱা লৈ তাৰপিছত এতিয়া চাই যাওক কি দেখাব পাৰোঁ। ভকতে আশীৰ্বাদ দি আছে, এয়া আৰু আশীৰ্বাদ পৰ্ব চলি আছে। তাৰপৰা এয়া আশীৰ্বাদ লোৱাৰ পাছত তাৰপৰা চবৰে যিমানসকলৰ ডাঙৰ মানুহ আছে চবকে এখন তামোল পাণ দি চবেই সেৱা কৰিছে আৰু চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ। আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়ম এটা কমেণ্ট কৰি জনাব। আৰু সঁচাকৈ আজি ভিডিঅ'টো এটা মেমৰি হিচাপে মই শ্বেয়াৰ কৰি ৰাখিলোঁ, কোনো ভিউজৰ কাৰণে মই কৰা নাই। চাই যাওক সেইটো কাৰণে মই ভাবিলোঁ মানে শ্বেয়াৰ কৰি থওঁ বুলি, ভিউজৰ কাৰণে মই কৰা নাই। আকৌ কৈছোঁ এটা মেমৰি হিচাপে যাতে পিছলৈ চাব পাৰোঁ, সেইটো কাৰণে মানে ফোনত কেপচাৰ কৰি ৰাখিলোঁ, যাতে ভিডিঅ' কৰে যাতে পাছলৈ চাব পাৰোঁ। চাই যাওক ভকতে আশীৰ্বাদ দি আছে, বহুত দীঘলীয়া আশীৰ্বাদ দিলে, ভাল লাগিলে। তথাপিও মানে এটা দুখ লগা মুহূৰ্ত এইখিনি, কিন্তু তথাপিও ভাল লাগিলে যাতে কামখিনি ভালে ভালে হৈ গ'ল আজিৰ দিনটো, সেইখিনি আৰু চাই যাওক কি দেখাব পাৰোঁ। সেয়া এতিয়া আশীৰ্বাদ দি আছে আৰু ভকতসকলে। তেতিয়া যিহেতু সময় 2টা মানে বাজিবলৈ হৈছে আৰু মানে যিহেতু দেৰি হৈছে, তথাপিও নিয়মখিনি কৰি লৈছে আগত, তাৰপিছতহে কি হয় ভিডিঅ'টো একেবাৰে শেষলৈ চাই গৈ থাকক। প্ৰথম সেইখিনি নিয়মখিনি কৰি লৈছে দেই। আৰু যদি ভাল লাগে প্লিজ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব অলপ। চাই যাওক ভিডিঅ'টো।
সেৱা কৰি আছে আৰু সেৱা কৰি মেলি এটা আজৰি হ'ব। আজৰি হৈ তাৰপৰা যিসকল মানে ডাঙৰ মানুহ আছে তেহেঁতকো সকলোকে এখন তামোল পাণ দি সেৱা কৰিব। চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ। তাৰপৰা সেৱা কৰি মেলি হৈ গ'ল। এতিয়া যিজন মেইন ভকত মানে আছে তেওঁক এতিয়া প্ৰথম মানে গোপিনী আছে তেওঁক প্ৰথম সেৱা কৰিছে, তাৰপৰা মাকক সেৱা কৰিব। তাৰপিছত চাই যাওক এগৰাকীকে সেৱা কৰি চবৰে মানে কোনো ল'বই পৰা নাই, মানে চবৰে চকু পানী ওলাইছে। মোৰ বেয়া লাগিলে, মই ভিডিঅ' কৰিব পৰা নাই, কিন্তু কৰিছোঁ আৰু কৰিব নালাগে, কিন্তু কৰি গৈছোঁ এটা মেমৰি হিচাপে ৰাখি যাব বুলি। চাই যাওক ভিডিঅ'টো কণ্টিনিউ কৰি কি দেখাব পাৰোঁ। এয়া বা আৰু ভিনদেউ সকলোৱে আশীৰ্বাদ কৰিব যাতে সিহঁতৰ জীৱনটো ভাল হয়। এয়া চাওক আৰু এতিয়া সেৱা লৈছে। এয়া ভিনদেউ মাকৰ ওচৰত সেৱা লৈছে সিহঁতি। চাই যাওক। সেয়া লৈ আছে আৰু চবে আশীৰ্বাদ দিছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে বা আৰু ভিনদেউ আহিবলগীয়া দিনবোৰ যাতে ভাল হয়, আৰু বিয়া কেতিয়া, ডেট কেতিয়া, এইখিনি কথা গম পাই থাকিব যদি মোৰ ব্লগবোৰ কণ্টিনিউ কৰি গৈ চাই থাকে। এতিয়া নকওঁ, আপোনালোকক ছাছপেন্সত ৰাখিছোঁ, যেতিয়া হ'ব তেতিয়া আপোনালোকক জনাম। ঠিক আছে, চাই যাওক ভিডিঅ'টো। এতিয়া এয়া আইতা আছে, আইতাক সেৱা কৰিব লৈছে। আৰু সঁচাকৈ মই আইতাই যেতিয়া সেৱা কৰিছে মানে কান্দিছিলে, যেতিয়া মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ, থৈ দিলোঁ ৰাখি পেলাইনি অকণমান। এয়া আহিছে আৰু সেৱা কৰিবলৈ। এই আইতাই কান্দিছে, মোৰ বহুত বেয়া লাগিছে। তথাপিও যিহেতু কৰিবই লাগিব ভিডিঅ', এজ এ মেমৰি হিচাপে থৈ দিছোঁ। চাই যাওক ভিডিঅ'টো কি দেখাব পাৰোঁ, আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব। আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱা জনাব দেই। এতিয়া সেৱা কৰিছে আৰু আইতাক সেৱা কৰি মেলি চাই যাওক, সঁচাকৈ বহুত দুখ লাগিছে। তাৰপৰা মই বহি আছোঁ আৰু সেয়া নিয়মখিনি হৈ গ'ল। তাৰপৰা বহি আছোঁ মই এনেই। তাৰপৰা আছিলে ভাত যিহেতু বনাইছিলে, মাংস, চাটনি, চালাড, নিমখ জলকীয়া, তাৰপৰা জেঠাই, মাহী, সকলোবোৰ আছোঁ আমি ইয়াতে। তাৰপৰা দালি, চাটনি, ভাজি, ছাগলী মাংস, মাছ, এনেকৈ আৰু ভাত খাবলৈ 3টা বাজিব হ'ল। তাৰপৰা ভাত পানী খাই হৈ গ'ল। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। কাইলৈ আকৌ লগ পাম। বাই বাই।